হেল্ল' বন্ধুসকল নিশ্চয় সকলে ভাল মহলম আৰু আপোনালোকে চাই আছে এছে টেক চেনেল বন্ধুসকল আজি এই ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকৰ সৈতে আলোচনা কৰিম যে ডাক বিভাগত বৃহৎ নিযুক্তি ওলাইছে কেইবাটাও পোষ্ট মুকলি কৰা হৈছে আপুনি এপ্লাই কৰিব পাৰে আপোনাৰ 10 পাছ যদি আছে আপুনি মেট্ৰিক পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰিৰ কথা আপোনাৰ ক'বলৈ গ'লে 10000 ৰ পৰা 29000 ৰ ভিতৰত আপোনাৰ স্যালাৰি দিয়া হ'ব তো দিব নালাগে কোনো ধৰণৰ পৰীক্ষা বন্ধুসকল এটো ইন্টাৰেষ্টিং হয় যে আপুনি পৰীক্ষা দিব নালাগে যদি আপুনি ইন্টাৰভিউ দিয়ে ইন্টাৰভিউ সিলেক্ট কৰাৰ লগে লগে আপোনাক চাকৰি প্ৰদান কৰা হ'ব ইয়াৰ সবিশেষ বিস্তাৰিত জানম আজি এই ভিডিঅ'ৰ জৰিয়তে বা আপুনি কেনেকৈ এপ্লাই কৰিব বা কি নথিপত্ৰ লাগিব সমূহ কথাখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বিনা স্কিপৰ ঠিক আছে বন্ধুসকল তো স্কিপ কৰিলে বুজি নাপাব গতিকে বিনা স্কিপত ভিডিঅ'টো চাই থাকক ইয়াতে চাব পাৰিছে আসাম পোষ্টেল সাৰ্কেল ভেকেন্সি ডিটেইলছ এটো ভেকেন্সি ডিটেইলছটো দিয়া আছে তো মে মাহতে প্ৰকাশ পাইছে ঠিক আছে অৰ্গানাইজেশ্যন নেম হল আপোনাৰ আসাম পোষ্টেল সাৰ্কেল আসাম পোষ্টেল ঠিক আছে পোষ্ট ডিটেইলছ হল গ্ৰামীণ ডাক সেৱক অৰ্থাৎ আপোনাৰ ডাকঘৰত চাকৰি হ'ব ঠিক আছে ইয়াত দুটা ক্যাটাগৰী আছে এটা হল ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু এটা হল এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ঠিক আছে টোটাল ভেকেন্সি আপোনাৰ 151টা পদ আছে স্যালাৰি ক'বলৈ গ'লে আপোনাৰ 10 ৰ পৰা 29380 টকা পৰ্যন্ত স্যালাৰি হ'ব জব লোকেশন আসাম অসমতে হ'ব আপোনাৰ জব লোকেশনটো ঠিক আছে আৰু এপ্লাই মোড আপুনি অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰে বন্ধুসকল আপোনালোকে ভালদৰে কথা মনত ৰাখিব যে এপ্লাই কৰিবলৈ হ'লে আপুনি 11 জুনৰ আগলৈকে কৰিব লাগিব কিয়নো 11 জুন লাষ্ট দিয়া হৈছে ঠিক আছে তো আসাম পোষ্টেল সাৰ্কেলৰ যেটো অফিচিয়েল ৱেবসাইট indiapost.gov.in এটো হল অফিচিয়েল ৱেবসাইট ইয়াতে যে আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব তো তাৰ পিছত আহো যে আসাম পোষ্টেল সাৰ্কেলৰ ভেকেন্সি ডিটেইলছ মানে কোনকেটা জিলাত কেইটা পোষ্ট খালি আছে ইয়াতে সম্পূৰ্ণ তথ্যখিনি দিয়া আছে যে কাছাৰত চাওক 18টা পোষ্ট খালি আছে দৰঙত 21টা ডিব্ৰুগড়ত 21টা গোৱালপাৰাত 47টা নগদ 32টা নলবাৰী 8টা আৰু শিৱসাগৰত 4টা পোষ্ট খালি আছে যদি আমি এডুকেশনাল কোৱালিফিকেশনৰ ফালে চাও তেতিয়া হলে ইয়াতে দিয়া আছে যে এজ ফৰ আসাম Postal Circle official notification candidate should have complete 10 from any of recognized board of universities অৰ্থাৎ আপুনি মিনিমাম 10 পাস কৰিব লাগিব আপোনাৰ 10 পাস হলে আপুনি এপ্লাই কৰিব পাৰিব এইটো চাকৰিত ঠিক আছে বন্ধুসকল যদি আমি এজ লিমিট অৰ্থাৎ বয়সৰ ফালে চাবলৈ যাও ইয়াতে উল্লেখ কৰিছে as per the Assam Postal Circle requirement notification the candidate should have a minimum age of 18 years and maximum of 40 years ঠিক আছে ইয়াতে কৈছে আপুনি 18 ৰ পৰা 40 বছৰৰ ভিতৰতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ডেটটো দিয়া আছে যে এজ অন 11 জুন 2023 11 জুনলৈকে আপুনি এপ্লাই কৰিব পাৰিব তাৰ পিছত যদি আমি চাবলৈ যাও যে এজ ৰিলেকশন ওবিসি ক্যান্ডিডেটে পাব 3 ইয়ার্স এসটি এইচসি ক্যান্ডিডেটে 5 ইয়ার্স পাব পিডব্লিউ ক্যান্ডিডেটে 10 ইয়ার্স পাব পিডব্লিউ ওবিসি ক্যান্ডিডেটস 13 ইয়ার্স পৰ্যন্ত পাব আৰু পিডব্লিউ এসটি বা যিসকল এইচসি আছে সেইসকল ক্যান্ডিডেটে 15 ইয়ার্স পৰ্যন্ত পাব ঠিক আছে তো এপ্লিকেশন ফিছৰ কথা ক'বলৈ গ'লে যিসকল ফিমেল এসটি HCPW and trans women candidate কোনো ধৰণৰ ফিজ দিব নালাগে ইহঁতৰ কাৰণে ফ্ৰী এপ্লাই কৰিব পাৰি অল আদাৰ ক্যান্ডিডেটস 100 টকাকৈ ফিজ দিব লাগিব মোড অফ পেমেন্ট আপুনি পেমেন্টটো অনলাইনৰ জৰিয়তে কৰিব পাৰিব ঠিক আছে বন্ধুসকল এইখিনি আছিল তো তাৰ পিছত মেইন কথাটো হ'ল যে এটো এটা ইন্টাৰেষ্টিং কথা যে সিলেকশন প্ৰসেসটো আপোনাৰ এক্সাম নহয় বন্ধুসকল তো মেৰিট লিষ্ট ডকুমেন্ট ভেৰিফিকেশন ইন্টাৰভিউ অৰ্থাৎ আপোনাৰ মেধা তালিকা পৰীক্ষা কৰা হ'ব প্লাস আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন আৰু ইন্টাৰভিউ দিব যদি ইন্টাৰভিউত আপুনি পাস কৰে তেন্তে সিলেক্ট হয় তেন্তে আপুনি চাকৰি পাই যাব তো এইখিনি আছিল আজিৰ ভিডিও ঠিক আছে বন্ধুসকল কোনো ধৰণৰ এক্সাম দিব নালাগে এটো হল ইন্টাৰেষ্টিং কথা আপোনালোকে এপ্লাই কৰিব পাৰে যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এপ্লাই কৰিবলৈ ভাবিছে সেইসকল প্ৰাৰ্থীয়ে 11 জুনৰ অৰ্থাৎ 11 জুনৰ আগতে এপ্লাই কৰিব পাৰে পুনৰ কৈছো যে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে এপ্লাই লিংক তাতে আপোনালোকে ডেসক্ৰিপচন চেক কৰিলে পাই যাব তাৰ পৰা আপুনি অতি সহজে অনলাইন এপ্লাই কৰিব পাৰিব ঠিক আছে বন্ধুসকল তো আজিৰ ভিডিওত এইখিনি জনাবলৈ আছিল ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধৰণৰ নতুন ৰিলেটিভ ভিডিও এডিশ্যনত পাই থাকিব ঠিক আছে বন্ধুসকল আজিৰ কাৰণে ৰাখিছো পৰৱৰ্তী ভিডিওত লগ পাম জয় হোক